কৃষ্ণ শংকৰ গুৰু হৰিৰাম। এয়া বৰ ডাঙৰ কথা নহয়, মানুহৰ নিজৰ নিজৰ চিন্তাৰে নিজৰ নিজৰ কথাবোৰ ক'ব। শংকৰ সংঘই প্ৰথম কথা আপোনালোকক কৈছোঁ যে শংকৰ সংঘই প্ৰচাৰমুখী অনুষ্ঠান নহয়, বেছি কাম কৰি ভাল পায়। যেতিয়াই এই বিধ্বংসী বানে 4খনকৈ জিলাক একেবাৰে তছনছ কৰি পেলাইছে, সেই মুহূৰ্ততেই শ্ৰীমন্ত শংকৰদেৱ সংঘই কি কৰিছে বুলি কোৱাটো তেওঁলোকে কেনেকৈ জানিছে, কি কৰিছে মই নাজানো। তো সেই মুহূৰ্ততেই এই বিধ্বংসী বানে আমাৰ মানুহখিনি যেতিয়া জুৰুলা কৰিলে, সেই মুহূৰ্ততেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহুতো গুৰুত্বপূৰ্ণ কাৰ্যসূচী থাকে, সেই সকলোবোৰ কাৰ্যসূচী বাতিল কৰি দিছে। বাতিল কৰি দি লগে লগেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদকৰ ফালৰ পৰা, মূলৰ ফালৰ পৰা আমাৰ যিমান 54খন জিলা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, এই 54খন 55খন জিলালৈ এটা বাৰ্তা দিছে, আহ্বান এটা জনাইছে যে সকলো কাম বাদ দি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলে এই বানত যিসকল বিধ্বস্ত হৈছে, বানত যিসকল জুৰুলা হৈছে, সেইসকলক সৰ্বতো প্ৰকাৰে সহায় আৰু সহযোগিতা কৰিব লাগে। আৰু লগে লগেই আমাৰ প্ৰতিখন জিলাই, বিশেষকৈ ওচৰ চুবুৰীয়া কেইবাখনো জিলাই যে একেবাৰে শদিয়াৰ পৰা শদিয়া, মাৰ্ঘেৰিটা, তিনিচুকীয়া, এইফালে ধেমাজি, জোনাইৰ পৰা আৰম্ভ কৰি লখিমপুৰ, গোটেইখিনি জিলা আৰু বা ডিব্ৰুগড়, ইফালে ডিব্ৰুগড়, এই গোটেই জিলাখিনি, ওচৰ চুবুৰীয়া জিলাখিনিয়ে, বিশেষকৈ আমাৰ নামনিৰ ফালে বোকাখাটৰ পৰা, বোকাখাট, গোলাঘাট, আজি নগাঁও আহি আছে, গুৱাহাটীৰ পৰা তাতে আহি আছে, ৰঙিয়া, নলবাৰীৰ পৰা আহি আছে, মৰিগাঁও আহি আছে, এনে গোটেইবোৰ জিলাই। আৰু আপোনালোকে শুনি আচৰিত হ'ব যে আমাৰ একেবাৰে পশ্চিম প্ৰান্তত আমাৰ কোকৰাঝাৰ জিলা আছে, একেবাৰে সৰু জিলা, সেইখন জিলাই তেওঁলোকে বান সাহাৰ্যৰ কাৰণে তেওঁলোকে ধন পইচা পঠিয়াইছে। গতিকে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগে লগেই আমি কাহানিও কেতিয়াও এনেকুৱা বান বহু বছৰ হৈছে, বহু বছৰত বিভিন্ন অঞ্চলত বানে পীড়িত কৰিছে মানুহক, সেই সময়ত কিন্তু কৰা নাছিল। এইবাৰ যিটো বান হ'ল উজনি অসমত, সেই বানত মানে ইমিডিয়েটলি, মানে হঠাতে মানে সহযোগিতা পাবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ফালৰ পৰা আমি আৰ্থিক সাহায্য আগবঢ়ালোঁ 4খন জিলালৈ। 4খন জিলালৈ কৈছোঁ আমি এইখিনি আমি ধন আগবঢ়াইছোঁ, আপোনালোকে ইমিডিয়েটলি কিবা কৰিব লগা হ'লে কৰিব। তাৰ উপৰি আমাৰ জিলাসমূহে নিজা নিজাকৈ ধন পইচা সংগ্ৰহ কৰি, টকা পইচা, খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো সংগ্ৰহ কৰি পেলাই তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এতিয়া বৰ্তমান সময়ত এটা দুৰ্যোগ হৈ আছে যে তাত কাপোৰৰ অভাৱ হৈছে, মানুহখিনি তাত থাকিবলৈ পৰা নাই, পিন্ধিবলৈ কাপোৰ নোহোৱা হৈছে। সেই গোটেই কথাবোৰ জনাৰ পিছত এতিয়া আমাৰ কেইবাখনো জিলাই তেওঁ আমাৰ সৰু ল'ৰা ছোৱালীৰ পৰা বয়োজ্যেষ্ঠসকললৈ, প্ৰতিটো স্তৰৰ লোকসকললৈ তেওঁলোকে যথাসাধ্যে কাপোৰ আনিবলৈ, নতুন কাপোৰ আনিবৰ কাৰণে চেষ্টা কৰিছে। ইতিমধ্যে কিছু বিতৰণ হৈছে, যথেষ্ট বিতৰণ হৈছে, আৰু আনিছে। আৰু আজি নগাঁও জিলা আজি প্ৰায় 3 লাখ টকাৰো অধিক সামগ্ৰী আজি নগাঁও জিলাখনে আনিছে, এইখিনিও বিতৰণ কৰা হ'ব। আৰু ইতিমধ্যে আজি গহপুৰৰ পৰা আহি আছে, লখিমপুৰৰ পৰা আহি আছে, এনে বিভিন্ন জিলাৰ পৰা তেওঁলোকে আহি আছে। আজি বিশ্বনাথ চাৰিআলিৰ পৰা আহিব, এই খবৰবোৰ আমাক দি আছে, গোটেই খবৰবোৰ কৰি আছে। আৰু মই প্ৰধান সম্পাদক হিচাপে প্ৰতিটো কথাতেই মই প্ৰতিটো মুহূৰ্ততেই তদাৰক কৰি আছোঁ, আমি চাই আছোঁ যে ক'ত কি হৈছে। আৰু মই বিশেষকৈ যিখন জিলা বানত বিধ্বস্ত হৈছে, মই প্ৰতিখন জিলাৰ সভাপতি সম্পাদকৰ লগত বা বিষয়ববীয়াসকলৰ লগত মই যোগাযোগ অব্যাহত ৰাখিছোঁ, তেওঁলোকৰ খবৰ মই খবৰ দ্বাৰে পাই আছোঁ। আৰু সেইধৰণে আমি আমাৰ জিলাসমূহক এই বাৰ্তাসমূহ আমি প্ৰেৰণ কৰি আছোঁ। গতিকে এই কথাবোৰ তেওঁলোকে কেনেধৰণে ভাবিছে সেইটো আমাৰ ডাঙৰ কথা নহয়, কিন্তু আমি কেনেধৰণে কৰিম সেইটোৱেই ডাঙৰ কথা। গতিকে আমি আমাৰ জিলাসমূহে তেনেধৰণে সহায় কৰি আছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা বৃহত্তম অনুষ্ঠান হিচাপে, জাতীয় অনুষ্ঠান হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দায়িত্ব আৰু কৰ্তব্য বহুত আছে। কাৰণ এনেধৰণে বান হয়তো আহি থাকিব, হৈ থাকিব, কিন্তু আমি তাৰ কিবা স্থায়ী সমাধানৰ কাৰণে আমি কিছু কৰিব লাগিব। আমি নিজেও এটা বৃহত্তৰ অনুষ্ঠান হিচাপে আমাৰো কিছু চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছে। আমি ভাবিছোঁ যে আমি ইয়াৰ পিছতে আমি আমাৰ কিছুমান কাৰ্যনিৰ্বাহক সভা হ'ব বা আমি বিশেষ সভা পাতি হ'লেও আমি এনেধৰণৰ দীৰ্ঘম্যাদী কিছু চিন্তা কৰিম। দীৰ্ঘম্যাদী চিন্তাৰে এনেধৰণৰ ইমিডিয়েটলি যদি আমি কৰিব পৰাকৈ, হঠাতে কৰিব পৰাকৈ আমি কি সাহাৰ্য কৰিব পাৰোঁ, অকল চাউল দালি বা খাদ্য সামগ্ৰী দিয়াটোৱেই নহয়, কিন্তু আমাৰ পৰৱৰ্তী সময়ত তেওঁলোকক কেনেধৰণে সংস্থাপনৰ পৰা আৰম্ভ কৰি আমাৰ ল'ৰা ছোৱালীসকলৰ পঢ়া শুনাৰ যি অসুবিধা হয়, সেইসকলক আমি কেনেধৰণে সহায় কৰিব পাৰিম,
কিতাপ পত্ৰ বহি পেঞ্চিল আদি দি কেনেধৰণে সহায় কৰিব পাৰিম সেই গোটেই কথাবোৰ আমি চিন্তা কৰিম আৰু চিন্তা ইতিমধ্যে আমি অনানুষ্ঠানিকভাৱে আমি কৰিছোঁ পদাধিকাৰীৰ লগত আমি কথা পাতিছোঁ আমি ভৱিষ্যতলৈ এনেধৰণৰ কথাবিলাক আহিলে আমি কিছু সাহায্য পুঁজি আমি গোটাই ৰাখি সেইসকলক যাতে আমি লগে লগেই আমি তেখেতসকলক সহায় কৰিব পাৰোঁ তেনে চিন্তা আমি কৰিছোঁ আৰু আমাৰ দায়িত্ব নিশ্চিতভাৱে আছে আমি সেই দায়িত্বখিনি আমি পালন কৰিমেই আৰু আমি সেই দীৰ্ঘম্যাদী চিন্তাটোৱে কৰিম আমি ধৰক এতিয়া আপোনালোকে জানে বা আপুনি দেখিছে আমি সকলোৱে দেখিছোঁ বিভিন্ন জিলাই দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে দিছে এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি নহয় বা কোনোবা অনুষ্ঠান বুলি নহয় সকলোৱে দিছে এই চৰকাৰৰ ফালৰ পৰাও তেওঁলোক সাহায্য কৰিছে আৰু আমিও কৈ আছোঁ এইবোৰ খাদ্য সামগ্ৰী এইটো মানে একেবাৰে প্ৰথমতে পোৱা কথা সেইখিনি আমি দি থাকিব কিন্তু ইয়াৰ এটা স্থায়ী সমাধানো লাগিব নহয় জানো গতিকে আমি স্থায়ী সমাধান কেনেকৈ কৰিব পাৰিম বা ইয়াৰ কিছু কথা আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ ভৱিষ্যতৰ দিনত যাতে আমাৰ উঠি অহা প্ৰজন্মই তেনেধৰণৰ কিছু কৰিব পাৰে সেই ব্যৱস্থাটো আমি কৰিম আৰু ইতিমধ্যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুৰ্যোগ ব্যৱস্থাপনা সমিতি আছে দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ জৰিয়তে আমাৰ কেন্দ্ৰীয় সেনা বাহিনীৰ বিষয়সকলে কৰ্মকৰ্তাসকলে তেওঁলোকে ইতিমধ্যে কাম কৰি আছে দ্ৰুতগতিত কাম কৰি আছে প্ৰতিখন জিলালৈ গৈ তেওঁলোকে কাম কৰি আছে আৰু আমাৰো এতিয়া বিভিন্ন জিলাৰ পৰা আমাৰ বিশেষকৈ সেৱক সেৱিকাসকল আহিছে আহি তাত সহযোগ কৰি আছে আজি গুৱাহাটীৰ পৰা 20জনীয়া দল এটা আহি আছে তেওঁলোকেও মই ইতিমধ্যে খবৰ পাইছোঁ সেই দলটো আহি আছে জোনাইৰ পৰা আহিছে লখিমপুৰৰ পৰা আহিছে ধেমাজিৰ পৰা আহিছে এই ডিব্ৰুগড়ৰ পৰা আহিছে এনে সকলো ঠাইৰ পৰাই আমাৰ সেনা বাহিনীৰ সেৱক সেৱিকাসকলো আহিছে তেওঁলোকে ইয়াত সহায় আৰু সহযোগ কৰি আছে বিশেষকৈ দুৰ্গতসকলক কিছু সহায় কৰিবৰ কাৰণে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰি আছে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে বহু মানুহে ৰাতি টোপনি যাব পৰা নাই শুব পৰা নাই তথাপিও তেনেধৰণে কাম কৰি আছে আমি আশা কৰিছোঁ যে আমি অনাগত দিনত শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা দায়িত্বশীল অনুষ্ঠান হিচাপে জনতাৰ কাম কৰিব লাগিব মানুহৰ কাম কৰিব লাগিব গতিকে আমি মানুহক কেনেধৰণে আমি এনেধৰণৰ বিজুতিৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ সেই গোটেই কথাখিনি আমি চিন্তা কৰিছোঁ আৰু ইয়াৰ কাৰণে আমি এটা শকত পুঁজি তৈয়াৰ কৰি লৈ আমি সেইধৰণে সেইসকলক যেনে আৰ্তজনক যাতে আমি লগে লগেই এটা সহায়ৰ হাত আগবঢ়াব পাৰোঁ সেই চিন্তাটো আমি কৰিছোঁ আৰু গতিকে আমি তেনেধৰণে আগবাঢ়ি গৈ আছোঁ আজি মই ভাবোঁ যে আজি আমাৰ নগাঁও জিলা এখন বৃহত্তম জিলা এই জিলাখনে আজি তেখেতসকলে যথেষ্ট লোক ইয়ালৈ আহিছে প্ৰায় 30-40জন লোক আহিছে দুখনকৈ গাড়ী লৈ আহিছে তেখেতসকলে খাদ্য সামগ্ৰী লৈ আহিছে ট্ৰাক লৈ আহিছে ট্ৰাকত বিভিন্ন ধৰণৰ সামগ্ৰী লৈ আহিছে বিশেষকৈ পিন্ধা উৰাৰ পৰা আৰম্ভ কৰি পানীটো যথেষ্ট প্ৰয়োজনীয় হৈ আছে পানী আনিছে আমাৰ ঔষধ আনিছে কিছু তেখেতসকলেও আমি খবৰ লওঁতে কৈছিলে যে এতিয়া ঔষধৰ প্ৰয়োজন হৈ আছে আমি কিছু ঔষধ আনিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ইয়াৰ পিছত এই বানটো শুকাই যোৱাৰ পিছত পানী শুকাই যোৱাৰ পিছত আমি আকৌ নতুনকৈ চিন্তা কৰিম সেইসকলক আমি স্বাস্থ্য পৰীক্ষাৰ পৰা আৰম্ভ কৰি তেওঁলোকে যিসকলে এনেধৰণৰ অসুবিধাত পৰিব সেইসকলক আমি কেনেধৰণে সহযোগ কৰিব পাৰিম সহায় কৰিব পাৰিম সেই চিন্তাটো আমি কৰিম ইতিমধ্যে আমি আলোচনা কৰিছোঁৱে গতিকে আমি সেই ধৰণৰ চিন্তা আমি কৰি আছোঁ এতিয়া আমি কোনোবাই কি কৈছে মই ভাবোঁ তেওঁলোকে ভালেই কৈছে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘক যে তেওঁলোকে এবাৰ অন্ততঃ সকীয়াই দিছে যে আপোনালোকৰ আৰু দায়িত্ব আছে কৰ্তব্য আছে কৰিবলৈ সেই কথাটো আমাক আৰু উৎসাহিত কৰিছে আমি ভাল পাইছোঁ আমি নিজাকৈ কৰোঁৱেই আমিতো আৰু বেছি প্ৰচাৰ কৰি নাথাকোঁ যে আমি কি কৰিছোঁ কি নকৰিছোঁ কিন্তু আমি আচলতে মানুহৰ কাম কৰিব লাগে মানুহৰ কাম কৰি আছোঁ আমাৰ প্ৰতিখন জিলাৰ পৰাই তেনেধৰণে সহযোগিতা আগবঢ়াই আছে আৰু বহুত দিনলৈকে আগবঢ়াই থাকিব প্ৰতিদিনেই আমাৰ কাৰ্যসূচী হৈ আছে তেওঁলোকে আহি আছে গৈ আছে দি থাকিব আমি জিলাসমূহৰ লগত যোগাযোগ কৰিছোঁ জিলাসমূহৰ বিধ্বস্ত জিলাসমূহৰ লগত যোগাযোগ কৰি তেখেতসকলে আমাক যেনেধৰণে পৰামৰ্শ দিছে আমি সেইধৰণে আগবাঢ়ি যাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ গতিকে মই ভাবোঁ যে মই সেইসকলক ধন্যবাদ জনাইছোঁ আপুনি মোক প্ৰথমতে যিটো প্ৰশ্ন কৰিছিলে যে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত এটা অপযশ আহিছে যে কি কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই কি কৰিছে আমি কাক দেখুৱাব লাগিব মই নাজানো আমি কাৰোবাক দেখুৱাব লাগিব বুলি আমি ভবা নাই গতিকে আমি কৰোঁতাসকলে কৰি আছোঁ কিন্তু তেওঁলোকক ধন্যবাদ জনাইছোঁ পুনৰবাৰ কৈছোঁ তেওঁলোকে আমাক যিটো চিন্তাৰ দূৰদৰ্শী চিন্তাৰ যিটো খোৰাক আমাক জগালে যে আমি আচলতে আৰু চিন্তা কৰিব লাগে যে আমি এনেধৰণৰ ভৱিষ্যতলৈ যিবোৰ হৈ থাকিব সেইসকলক আমি সংস্থাপনৰ পৰা আৰম্ভ কৰি তেখেতসকলক সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়োৱাৰ যিখিনি চিন্তা আছে সেই চিন্তাটো আমি গভীৰভাৱে কৰি আমি সেইধৰণে ব্যৱস্থা গ্ৰহণ কৰিম কৃষ্ণ